Welcome back to my channel, Rituraj Buragoi. আজি আৰু এটা ৰেচিপি লৈ আহিছোঁ গাহৰি খৰিচা টেঙা লগত। বলক তেতিয়াহ'লে কেনেকৈ কি কৰিব লাগে, কি কি দিব লাগে আমি তাকে চাওঁ। বলক এবাৰ চাওঁ। এয়া হৈছে গাহৰি মাংসটো, পিঁয়াজ, নহৰু, আদা, আলু। কালাৰটো হৈছে এতিয়া আলুখিনি দিবলৈ হৈছে। দেখিলে নহয় কি কি দিব লাগে, কেনেকৈ কি কৰিব লাগে, অলপ হৈছে আৰু লাহে লাহে। আপোনালোকে ভাবিছে চাগে আজি লোকেশ্যন হৈছে ছটাত, কি হ'ল কেনেকৈ হ'ল। একচুৱেলি মই আজি ঘৰত আছোঁ। এইটো আছিলে মোৰ শিৱসাগৰ ৰুম। গোন্ধটো ইমান ধুনীয়া লাগিছে নহয়, এতিয়া মানে মই ৰ'বই নোৱাৰোঁ। চ' ভাল লাগিলে ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। ঠিক আছে, বাই বাই।